ডেভিড এখন কুৱেৰ আপোনাক স্বাগতম জনালোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোক কি দেখাম মানে চাৰিওপিনে পানী বৰষুণ কিবা কিবি মানে ৰাতিৰ পৰা মানে ধৰক ৰাতি নহয় আপোনাৰ গধূলিৰ পৰা যোৱাকালি গধূলিৰ পৰা আমাৰ ইয়াত লাইন নাই, এতিয়ালৈকে লাইন নাই। এতিয়াতো 12টা 1টা বাজি গ'ল, এতিয়ালৈকে আপোনাৰ লাইনৰ কোনো দেখা দেখি নাই, মানে প্ৰায় এদিনেই হ'ব। এতিয়া ইনভাৰ্টাৰ এটা আছে, কিন্তু ইনভাৰ্টাৰটো কিমান বেকআপ দিব আপুনি কওক। ইনভাৰ্টাৰটো হয় অলপমান হেভি হয়, কিন্তু সিমানো বেকআপ নিদিয়ে আপোনাৰ ইনভাৰ্টাৰে আপোনাৰ বৰ বেছি আপোনাৰ 12-13 ঘণ্টা বা 14-15 ঘণ্টা এইখিনিমান সময় আপোনাৰ বেকআপ দিব, যিহেতু 100 পাৱাৰ বাল্ব আমাৰ জ্বলি থাকে 3টা 4টা, তথাপিতো আপোনাৰ এইখিনি বেকআপ দিয়ে আমাৰ ইনভাৰ্টাৰে। গতিকে চাওক, মই ইনভাৰ্টাৰটো আপোনাক দেখাই দিছোঁ। আমি যিহেতু ডিজিটেল হয় কিমান সময় চলে দেখাই দিব। এইটো চাওক, আপুনি দেখা পাইছে 1 ঘণ্টা 7 মিনিট সময় চলিব, মাত্ৰ 1 ঘণ্টা 7 মিনিট সময় চলিব। 1 ঘণ্টা 7 মিনিট পিছত লাইটবিলাক অফ হৈ যাব, মানে তাৰপিছত ওপৰবেলাই যায় নেহেৰু কি হয়। এনেকৈ চাওক, যি 10টা 5টা ওলালে তাৰমানে পোৱালি এনেকৈ লেম্প দি ৰাখি থৈ দিছোঁ, আৰু উপায় নাই তাৰমানে যি হয় দেখা যাব। আৰু মই যিখিনি কৰিব লাগে তাৰমানে সেইখিনি কৰিছোঁ, আৰু কিন্তু বাকীখিনি আৰু ওপৰত এৰি দিছোঁ। আৰু মানে ধৰক ইয়াৰ আগৰবাৰো আমাৰ এনেকৈ লোকচান হৈছিল, আপোনাৰ লাইন নাছিলে, আপোনাৰ 7 দিন ধৰি লাইন নাছিল, কিন্তু লেম্প দি পেলাই আপোনাৰ উপায় নহ'ল, তাৰমানে কণী গোটেইখিনিয়ে প্ৰায় ডেমেজ হৈ গৈছিল। এইটো আপোনাৰ বেকআপৰ কাৰণে ৰাখি থৈছোঁ ইয়াত তাৰমানে ইফালৰ বাল্বটো অফ হ'লে মই সেইটো মানে লেম্প সোমাই দিম। ইয়াতো চাওক, ইয়াতো লেম্প সোমাই দিছোঁ। এইবিলাক কণী কিমান কণী আছে, এইবিলাকো ওলোৱাৰ টাইম প্ৰায় হ'ব। আৰু গতিকে ভাবিব পাৰে মানে এইবিলাক যদি কণী ডেমেজ যাব লাগে কিমান টকাৰ লোকচান হৈ যায়। এতিয়া লোকচানৰ ওপৰত কথা নাহে, তথাপিতো ধৰক বহুতৰে আপোনাৰ লোৱা থাকে এডভান্সবিলাক দিয়া থাকে বাৰু, সেইবিলাকো বাদ দিয়ক, সেইবিলাকো মই টেনশ্যন লোৱা নাই। কিন্তু চাওক, এইবিলাক পোৱালি চাওকচোন, ওলাইছে জাষ্ট মাত্ৰ, কিন্তু এতিয়া যদি আপোনাৰ কাৰেণ্টটো নাথাকে আপোনাৰ কি হ'ব কওকচোন। মানে গোটেই পোৱালি যিমান ওলাইছে তাতে মৰি থাকিব, আৰু বাকীবিলাকতো কণীৰ পৰা ওলোৱাই নাই, সেইবিলাকতো তেনেকৈ মৰি থাকিব। আৰু তেনেকৈ মৰিছে 2টা 4টা, মানে যিহেতু বাল্বটোত তাৰমানে মাজে মাজে জ্বলে, মানে ধৰক মই অলপ অফ কৰি দিওঁ, অলপ সময় অফ কৰি পেলাই লেম্পটো সোমাই দিওঁ, লেম্পটো অলপ পিছত ওলাই কিনে আপোনাৰ লাইটটো জ্বলাই দিওঁ। মই এনেকৈ চলি আছোঁ আৰু কিবাকৈ। কিন্তু চাওক কিমান সময় ধৰিম আৰু ধৰক এইবিলাক ফাটি ওলাই আছে। মই আপোনাক দেখাই দিছোঁ ডেমেজ হোৱাবিলাক। মই অলপ চাওক, ফ্লাছটো জ্বলাই দিওঁ, এইটো চাওক, এইবিলাকতো আপোনাৰ মই দেখাই দি আছোঁ, অলপ জুম কৰি আপোনাক দেখাই দি আছোঁ, চাই ল'ব। এইটো চাওক, অলপ জুম কৰি দেখাই দিছোঁ, এইটো চাওক, ঠোঁটটো ওলাই পেলাই এনেকৈ মৰি আছে, মানে ওলাব নাপালেহি। আৰু এইটো চাওক, হোৱাইট পেকিং, ঠোঁটটো ওলাই পেলাই মৰি আছে, এনেকৈ মৰি আছে। আৰু মানে উপায় নাই, আৰু কি কৰিম কি নকৰিম এনেকুৱা হৈ গৈছে। মানে চলাৰ লগালেও আপোনাৰ উপায় নাই, বৰষুণৰ বতৰ, আৰু এইফালে আপোনাৰ বিজুলী বেয়াকৈ লাইনটো কাটি থৈছে বৰষুণৰ কাৰণে। অনলি বৰষুণ, না বতাহ আছে কিবা আছে, অনলি বৰষুণ। গতিকে উপায় নাই আৰু যি হয় দেখা যাব। আৰু ভিডিঅ'টো যদি আপোনাৰ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ।